গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু দ্য চেনেল। আজি আমি ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ শ্ব' চাব যাই আছোঁ গুৱাহাটীত, ডিপু আৰু মই ক'লোঁ এইটো ভিডিঅ'ৰ পৰা মানে বেছি এক্সপেক্টেশ্যন নাৰাখিব আৰু যোনে যোনে চাই আছে। আমি দুয়োটো বজাই আছোঁ পূৰা টনটনীয়াকৈ, একো অলপ খুৱাই দিওঁ গাড়ীখনক। ডিপু খুলি দিয়ে, বাইদেউৰ ঢাকনখন খুলিব পৰা নাই, চাউনি 12টা বাজিয়ে গ'ল। আহোঁতে বহুত জাম, ইয়াতে ইমান যাম আৰু পাছত বা কি হয়। আমি আহি পালোঁ গণেশ মন্দিৰ, আজ্ঞা ধৰি আহি পালোঁ গণেশ মন্দিৰ পালোঁ। বাপৰে বহুত ভাগৰ লাগছে। ডিপুই গাড়ী চলাইছিল, মই চেঞ্জ কৰি ল'লোঁ। এইটো মন্দিৰ মানুহ আছে, আজি চানডে না, তো বলক। আমি আহি পালোঁ শৰাইঘাট ব্ৰিজ। ইয়াতে বহুত মানুহ ৰখি আছে, ইয়াৰ পৰা চাব একদম এইফালে লেফ্ট চাইডে। এইফালেদি তলেদি নামি যাব, নামি যাই নদীৰ পাৰৰ পৰা চাব আৰু বহুতে। আমি আৰু গুৱাহাটীলৈকে যাওঁ বুলি ভাবি আছোঁ আৰু যাই আছোঁ। বহুত মানুহ আছে আজি, বহুত বেছি আৰু। মালিগাঁও ব্ৰিজৰ ওপৰত এইগিলা দেখিছে নেকি? বাপৰে বাপ, আগত যাব পাৰিম নোৱাৰিম বা। আশাখিন দেখিছোঁ আৰু আজি ইয়াৰ চোচাও নহ'ব আৰু। বা 12:30 বাজিল, এতিয়া আৰম্ভ কৰিলে। একদম চাউন আহি আছে, ফাইটাৰ জেটৰ আৰম্ভ হ'ল। আমাৰ ইয়াতে জামতে যাব কিজানি। এই মানুহ দিছে ঘৰতে ব্লাৰ হৈ গৈছে। লাচিত ঘাট যাই নাপালোঁ, ইয়াৰ পৰাই চালোঁ আৰু ব্ৰিজৰ ওপৰৰ পৰাই। গাড়ী হিলাই নাই, ইমান চাম মাথা বিষাই গৈছে। ব্ৰিজৰ ওপৰৰ পৰাই চাই আছোঁ আৰু যাব একদম মন আছিল, নাপালোঁ আৰু। হাই, বেয়া যাম উল্টা চাইডে গাড়ী লৈ আহিছোঁ। গাড়ী ওপৰেদি পাৰ কৰি এইটো ফালে আমি পাৰ্কিং কৰি দিছোঁ চাইডত। এতিয়া আমি খোজকাঢ়ি যাম আগৰ ফালে, কি দেখা পাওঁ বা আৰু শেষে হয় কিজানি। একো ভালকৈ দেখা নাপালোঁ আৰু দূৰৰ পৰা যি চাইছোঁ সেইটো এনেকেই চাইছোঁ আৰু তাকে। এতিয়া আগৰ ফালে যাব চেষ্টা কৰিম আৰু চেষ্টা কৰি চাওক কি পাওঁ কি নাপাওঁ। শেষেই হ'ব টাইম হ'ল, এতিয়া 1টা বাজি গ'ল। আমাৰ আহোঁতে একচুৱেলি বহুত দেৰি হৈ গ'ল, আমি সোনকালে আহিব লাগিছিল। ভূতনাথৰ ভিতৰত সোমাই আহিছোঁ ৰ'ব। ভূতনাথৰ পিছফালৰ পৰা চাম, এই একদম আগৰ ফালে ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা চাম, তাকে সোমাই আহিছোঁ। বেছি আগত যাব নোৱাৰোঁ আৰু টাইমো নাই, শেষেই হ'ল, 2টা বাজিলে। এয়া আহিও পাইছোঁ, এই লাষ্ট চিন আৰু এইটো লাভটো দিয়াৰ পিছত আৰু শেষে কৰিব প্ৰগ্ৰেম।
এনেকুৱা টাইমিং প্ৰভু। খতম, টাটা, বাই বাই। ওলাই দিওঁ আৰু ইয়াৰ পৰা। ডাইৰেক্ট গাড়ীও ৰাস্তাতে থৈ আহিছোঁ, ব্ৰিজৰ ওপৰতে একদম। জল্দি যাওঁ। এই ৰাস্তাদি যাব পৰা একদম অৱস্থাই নাই। ওপৰেদি আহি আছোঁ, ৰেল লাইনেদি যাই আছোঁ। মানুহ বহুত, একদম তলেদি যাব পৰা অৱস্থাই নাই। এই ওপৰতো ইমান মানুহ দেখা নাই। এয়াৰ শ্ব' চাব আহি ঘৰত যাব এৰি ঘূৰি দিলোঁ আৰু। সোণাপুৰ যাম জুবিন দাৰ ওচৰত। এয়াৰ শ্ব'টো চোৱা নহ'লে ভালকৈ জুবিন দাৰ ওচৰৰ পৰাই আছোঁ যাতে আৰু। মনটো বেয়া লাগি আছে। আহি পালোঁ আমি যোৰাবাট। যোৰাবাট পাৰ হ'লে পামেই আৰু আমি জুবিন ক্ষেত্ৰ। বেছি দূৰ নাই আৰু ইয়াৰ পৰা, 5 কিলোমিটাৰ খুব বেছি। বলক। আমি জুবিন ক্ষেত্ৰ আহি পালোঁ। মানুহবিলাক দেখা পাওঁ। ইয়াত মানে যেতিয়াই আহে তেতিয়াই কিবা কিবি প্ৰগ্ৰেম দেখিবই, মানে জুবিনৰ নামত ধৰি থকা নামেই হওক বা গানেই হওক, বস্তুটো আহি একদম বেলেগ এটা ফিল পায় আৰু জুবিনদাৰ নামত একদম মানে চকুন পাই যায়। এটা যে শান্তি বোলা বস্তু আছে ইয়াত পায়। সেইটো মন্দিৰত গ'লে আগতে মই সেইটো পাইছিলোঁ, কিন্তু এতিয়া নেক্সট মোৰ ইয়াত আহি এইটো পাইছোঁ। মানে জুবিনদাৰ এইটো মন্দিৰে দিয়কচোন। আমাৰ অহা দেৰিও হ'ল। ইয়াৰ পৰা যাব মন নাই, বাট যাবতো লাগিবই। আৰু আহিম, আৰু লগ পাম জুবিন দাক ইয়াত আমি। এতিয়া আৰু ওলাই দিওঁ, বহুত দেৰি হ'ল। ৰাতিপুৱাই আহিলোঁ, গধূলিয়ে হ'ল। যাওঁ আৰু আমি। আহি পালোঁ আমি বৰম্বৈত চলি আছে ৰাস। ৰাসত আজি নোসোমাওঁ আৰু, বহুত দেৰি হ'ল। আজি ঘৰতে যাওঁ, একদম মাথা চাথা বিষাই আছে। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আৰু ভিডিঅ'টো এক্সপেক্টেশ্যন হিচাপে একো হোৱা নাই বাৰু, তথাপিও বহুত দিন দিয়া নাই না ভিডিঅ', এটা দি থৈ দিলোঁ আৰু এটা স্মৃতি হিচাপে থৈ দিলোঁ ৰাখি। নেক্সট মই আৰু ভিডিঅ' বনাম। এইবাৰ নেক্সট ভিডিঅ' বাৱাল আহিব, একদম ঝাকাছ। বাই।